মৰ্নিং সকলোকে আশা কৰোঁ আপোনালোক ভালে আছে আজি আমি এঠাইলৈ যাবলৈ ওলাইছোঁ আসলতে মুনমুনৰ ঘৰলৈ যাবলৈ ওলাইছোঁ মুনমুন মানে আপোনালোকে আগৰ কাজিৰঙা ব্লগটো দেখিলে গম পাব আমি মুনমুন পাৰ্থৰ লগত আমি ফুৰিব গৈছিলোঁ কাজিৰঙালৈ গতিকে মুনমুনৰ ঘৰত আমাক আজি খাবলৈ মাতিছে দুপৰীয়া নিমন্ত্ৰণ কৰিছে আমি তালৈকে গৈ আছোঁ আৰু তাত ভাল লগা কিছুমান মুহূৰ্ত আপোনালোকক দেখুৱাম আৰু মোৰ লগত আজি যাব সমিচি প্ৰণামিকা আমাৰ মৰমৰ দেৱ বাইদেউ তাৰপিছতে আহিব সিফালপা চন্দনা আৰু এইখিনি আমি সকলোকে তাত মই আপোনালোকক চিনাকি কৰি গৈ থাকিম তেনে বলক আজি দিনটো আৰম্ভ কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে বলক গৈ থাকোঁ আজি মিমি ৰীতা আৰু গীতা তোমালোক সকলোকে খুব মিছ কৰিম আচলতে মিমি ৰীতা আৰু গীতা আমি গোটেইখিনি আমি একেলগে য'লৈকে যাওঁ আমি গেট টুগেডাৰবিলাকত আমি সকলোকে লগ পাওঁ খুব ফূৰ্তি কৰোঁ গতিকে ইহঁত তিনিজনী আজি আহিব নোৱাৰিলে গতিকে এই ব্লগটোৰ জৰিয়তে তোমালোকে চাই থাকিবা আৰু এনজয় কৰি থাকিবা মাত্ৰ ফোন কৰিলে মৌচুমী ওলাইছে যাবৰ কাৰণে গতিকে আমাক তাত লগ পাই খুব ভাল লাগিব আৰু আপোনালোককো তাতে চিনাকি কৰি দিমগৈ বলক এতিয়া মুনমুনৰ ঘৰত লগ পাই আছোঁ যাবলৈ ওলাইছোঁ আমি যে কৈছিলোঁ আমাৰ দেৱ বাইদেউ এয়া দেৱ বাইদেউ আৰু এয়া প্ৰণামিকাই বৰ ফূৰ্তি কৰি থাকে চিঞৰ বাখৰ ফূৰ্তি কৰি থাকে এই মুনমুনৰ গোটেইবিলাক অঁ দেৱ বাইদেউক উঠালোঁ ইমান ফুল লৈছে সেয়া ব্লগ প্ৰণামিকা আহি পাই গলো দেই আহি পাই গলো ধুনীয়া কুৰ্তি পিন্ধিছে ধুনীয়াকে চাকি জ্বলাই থৈছে মুনমুনৰ গোসাঁই ঘৰ এইটো বৰ ধুনীয়াকে ঘৰ সজাইছে দেই এয়া সেইকাৰণে অকণমান দেখুৱাই দিওঁ ইমান ধুনীয়াকে সজাইছে দেৱ বাইদেউহঁতক ঘৰ দেখুৱাই আছে দেৱ বাইদেউ প্ৰথম আহিছে মুনমুনৰ ঘৰলৈ কাৰণে দেৱ বাইদেউ ঘৰ দেখুৱাই আছে মৌচুমী আহিছে আমাৰ মৌচুমী অ চন্দনা এইফালে চাই দিয়া অকণমান তোমাৰ ইয়াত চন্দনা আহিছে আমাৰ মুনমুনৰ ঘৰলৈ এয়া সমিচি দেই এয়া সমিচি মুনমুনলৈ গিফ্ট আনিছে সমিচিয়ে হাতেৰে বনোৱা যেতিয়া চাবই লাগিব দেই মুনমুন খোলা এতিয়া আমি চাওঁ হেৰি হৈছে ওপৰ ঢাকনিখন তাৰমানে লুজ হৈ আছেতো নাই একো নাই বনাইছা এইটো শ্ব'পিচ নেকি বৰ ধুনীয়া দেই বৰ ধুনীয়া হৈছে পাই অ তুমি এইবিলাক কৰি থাকা তাৰমানে দেই চবেই গিফ্ট ইমান ভাল পাইছে চবেই বৰ ধুনীয়াকে বনাইছে দেই চন্দনা প্ৰণামিকা বৰ ধুনীয়া হৈছে বৰ ধুনীয়া সঁচাকে ধুনীয়া এনেই কিয় কম বাৰু বৰ ধুনীয়া ইয়াতে ফুল থৈ দিলে
বস্তু বনাইছা দেই গোটেই লাইন লাইন ইমান ধুনীয়াকে সজাইছে একেলগে ভাত খোৱাৰ জুতিয়েই বেলেগ কিন্তু দেই টেবুল ভৰাই খোৱা বস্তুবোৰ দেখি আমিও আমাৰ মাজত ৰেচিপিবোৰ শ্বেয়াৰ কৰিলোঁ সঁচাকৈ এনেকৈ লগ পালে যে কিমান কথা শিকা যায় মুনমুনে যদি চাই আছে এই ভিডিঅ'টোৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ দেই আমাক এইকণ হাঁহি ফূৰ্তি কৰিবলৈ মতাৰ বাবে আচলতে ঘৰুৱা কাম বন কৰি উঠি বন্ধুৰ সৈতে অলপ কথা পতা হাঁহি ফূৰ্তি কৰা আৰু লগতে সকলোৰে জীৱনৰ অভিজ্ঞতা ইটোৱে সিটোৰ লগত শ্বেয়াৰ কৰা এইখিনিয়ে মানুহৰ মনটোৰ পৰা সকলো বেয়া চিন্তা আঁতৰাই দিয়ে আৰু আমিও সেইদিনা খুব ফূৰ্তি কৰিলোঁ নিমখীয়া খাই উঠি মিঠা নাখালে জানো ভাল লাগিব সেয়ে মুনমুনে বনোৱা কেৰামেল পুডিং খাই আমি ঘৰলৈ বুলি যাবলৈ উঠিলোঁ পুডিংটো খাবলৈ কিন্তু বিৰাট ধুনীয়া হৈছিল মইতো এবাৰ ছোটুৱে মাছ সেইদিনাখন মুনমুনৰ ঘৰলৈ যাওঁতে খুব আপুৰুগীয়া বস্তু কেইপদমান দেখিলোঁ তাৰে ভিতৰত 1953 চনৰে এইটো এটা টিপট আৰু লগতে এইখন তামোল পাণৰ বটা আৰু এইখন হৈছে এখন ৰূপৰ চৰ্তা মুনমুনে বৰ ধুনীয়াকৈ আতুম টুকাৰিকৈ ৰাখিছে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ মুনমুন বৰ ভাল লাগিলে আজি তোমালোকৰ ভাল লাগিলে ইমান ধুনীয়া মুনমুনে বৰ ধুনীয়া ধুনীয়া খানা বনালে সাংঘাতিক ধুনীয়া বনাই থেংক ইউ আমাৰ খাই খাই পেট ভৰ্তি হৈ গ'ল খুব ভাল লাগিলে থেংক ইউ খুব সঁচাকৈ ভাল লাগিলে দেই